চাওক অসমত 2019 চনৰ ডিচেম্বৰ মাহত 1 ডিচেম্বৰ বিদ্ৰোহ সূত্ৰপাত হৈছিল আৰু এই বিদ্ৰোহৰ প্ৰথম কথাটোৱে আছিল যে কা আইন বাতিল কৰিব লাগিব আৰু এই কা আইন বাতিলৰ দাবীত যি সমগ্ৰ অসমে জাতি আন্দোলন কৰিছিল এই আন্দোলনৰ সময়ছোৱাত আমি দেখিছিলোঁ যে কা বিৰোধিতা কৰা বিভিন্ন পৰ্যায়ৰ নেতাক কাৰাগাৰত আবদ্ধ কৰা হৈছিল আৰু আমাৰ এই যে আন্দোলনৰ মূল দুটা উদ্দেশ্য প্ৰথম উদ্দেশ্য যে কা আইন বাতিল কৰিব লাগিব একেটা সময়তে আমি কওঁ যে অখিল গগৈ লগতে দেবাংগনা কলিতা সকলো কা বিৰোধী নেতৃত্বক মুকলি কৰি দিব লাগিব আৰু একেটা সময়তে কওঁ যে কালি দেখিছে দিল্লীত আফগানিস্তানৰ পৰা অহা 11জন হিন্দু শৰণাৰ্থীয়ে কা আইনৰ জৰিয়তে নাগৰিকত্ব দিব বিচৰা হৈছে আমি ভয় খাইছোঁ যে অসমতো যদি বাংলাদেশৰ পৰা অহা হিন্দু নাগৰিকক যদি নাগৰিকত্ব দিয়া হয় তেতিয়াহ'লে অসমীয়া জাতিটো শেষ হৈ যাব সেইকাৰণে এই মুহূৰ্তত লকডাউনৰ সম্পূৰ্ণ প্ৰট'কল আমি মানি লৈ আমি আজি কা বিৰোধিতা কৰিছোঁ সমগ্ৰ অসমীয়া জাতি এক হৈছোঁ সকলো ছাত্ৰ ছাত্ৰী এক হৈ আজি আমি আমাৰ মূল দাবী হৈছে কা বাতিল কৰিব লাগিব আৰু সৰ্বানন্দ সোণোৱাল তথা নৰেন্দ্ৰ মোদী চৰকাৰক সূচাই দিওঁ যে এইখন ভাৰতবৰ্ষ ইয়াত কোনো ধৰণৰ ৰাজনীতি হওক ধৰ্মক লৈ আজি মানি লোৱা নহ'ব শেষত জ্যোতিপ্ৰসাদ আগৰৱালা ভাষাৰে আকৌ কওঁ ৰাষ্ট্ৰনীতি সমাজনীতি অৰ্থনীতিটো থৈ দে টোপোলা জ্ঞান জনতাৰ পূজাৰ ভাও দি চাওঁতে নেদেখুৱাবি ঘৃণিতটোৰ অহংকাৰ নেতৃত্বাভিমান জনতাই এইটো স্বৰূপ চিনিছে 2021 আহি আছে আমি ছাত্ৰ সমাজ তথা গোটেই অসমবাসীয়ে ইয়াক প্ৰত্যুত্তৰ দিম